Good morning friends. More প্ৰথমটো vlog video le আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই গৈ আছো এখন ফিল্ডলে যত নেকি স্বপ্নগধুৰ ডেকা লৰা সকলে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে ফিজিক্যাল প্ৰেক্টিস কৰি থাকে। দৌৰ লং জাম্প বিভিন্ন ধৰণৰ খেলা কৰি থাকে। আমি আজি তালৈ যাবলৈ ওলাইছো, বলকচোন। জায়গাটো চিনাকি সকলৰ বাবে সদায় চিনাকি, কিন্তু অচিনাকি সকলেও যেন আদৰি লয়। এইখন হৈছে ফিল্ড, খেলপথাৰ। ইয়াতে বহুতো স্বপ্নগধুৰ ডেকা ল'ৰা বা গাভৰু ছোৱালী আহি পিনি দৌৰ প্ৰেক্টিছ কৰে, লং জাম্প, হাই জাম্প ইত্যাদি। এইখন হৈছে খেলপথাৰ, আৰু এই খেলপথাৰৰ পৰাই মোৰ জীৱনৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগ ভিডিঅ' দিবলৈ আগবাঢ়ি আহিছোঁ। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আজি শূন্য, আনকালেতো ইয়াতে বহুতো লোক আহি নিজৰ নিজৰ কৰ্মত লাগি যায়, আৰু কি ক'ম। সময়ে সময়ে ইয়াত ফুটবল খেল হোৱাও দেখা যায়। ক্ৰিকেট হয়, ফুটবল হয়, বিভিন্ন ধৰণৰ খেল। এইফালে আছে এটা হাইস্কুল, আৰু এইফালে আছে এমই স্কুল। তেনেধৰণে ঢেৰ কিবা কিবি আছে আৰু মুঠতে আহি পাই গ'লোঁ আমাৰ ডিপাৰ্টমেণ্ট। এতিয়া কলেজৰ পৰা ডাইৰেক্ট ঘৰলৈ আহিলোঁ। ঘৰলৈ মানে আহি আছোঁ। একদম টাইম টু টাইম ক্লাছ কৰিলোঁ। ক্লাছ কৰাৰ পিছত আৰু ভিডিঅ' কৰিবলৈ নহ'ল, তাতে সময় নহ'ল। এতিয়া ডাইৰেক্ট আহি আছোঁ ঘৰলৈ। এইটো ঘৰলৈ যোৱা ৰাস্তা। অথনি ৰাতিপুৱা আৰু ভিডিঅ' বনাবলৈ নহ'ল। ফিল্ডৰ পৰা আহি লগালগ কলেজলৈ বুলি গ'লোঁ, আৰু কলেজত প্ৰায় 10মান বজাৰ পৰা আৰু 1মান বজালৈকে মোটামুটি ক্লাছ হ'ল। ক্লাছ কৰিলোঁ। কলেজৰ পৰা আহোঁতে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু দবাপিটা বৰষুণ দিয়াৰ কাৰণে আৰু মোবাইল উলিয়াবই নোৱাৰিলোঁ। গতিকে চিধা ঘৰলৈ আহিবলগীয়া হ'ল। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে দুটামান কথা অৱগত কৰিব বিচাৰোঁ যে প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা নিজা লক্ষ্য বা এইম থাকে। একেদৰে মোৰো তেনে লক্ষ্য আছে, আৰু মই তাক ফ'ল' কৰি আছোঁ। ইউটিউবত এটা ব্লগ চেনেল ক্ৰিয়েট কৰাৰ মোৰ উদ্দেশ্য হৈছে সমাজৰ আগত কথা ক'বলৈ শিকা, লাজ ভঙা। মোৰ ভিডিঅ'বোৰৰ জৰিয়তে আপোনালোকৰ আজৰি সময়খিনি সুন্দৰ কৰি তোলা, নতুন ঠাই দেখুৱাবলৈ চেষ্টা কৰা। মুঠতে কিবা এটা নতুনত্বৰ সন্ধানত এই চেনেলৰ ভিডিঅ'বোৰ আপোনালোকৰ বাবে আগবঢ়াই দিম। আজিৰ এই ভিডিঅ'টো হৈছে ফাৰ্ষ্ট ব্লগ, চ' ইমান ক্লিয়াৰ নহ'বও পাৰে, ভালকৈ ক্ৰিয়েট কৰিব নোৱাৰিবও পাৰোঁ, ভুল নুবুজিব। নেক্সট ব্লগৰ পৰা আৰু ভাল ভিডিঅ' পাই থাকিব। গতিকে পলম নকৰি পিটিককৈ মৰম উজনি নামনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ৰ বাবে অপেক্ষা কৰিব, অতি শীঘ্ৰে আহি আছে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।